কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱে গীতা কিয় অসমীয়ালৈ অনুবাদ কৰি থৈ নগ'ল প্ৰথমতে সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ সকলোকে নমস্কাৰ জনাইছোঁ আৰু এই বিষয়টোৰ ওপৰতে আলোচনা কৰিবলৈ বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীতা শাস্ত্ৰখন কিয় সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি থৈ নগ'ল যিসকলে মধ্যযুগত ভাৰতত ভক্তি আন্দোলনৰ সূচনা কৰিছিল ভক্তি আন্দোলনৰ গুৰি ধৰিছিল আচাৰ্যসকলে সেই মহাপুৰুষসকলে প্ৰথমতে শ্ৰীমদ ভগৱত গীতা আৰু তেখেতসকলে প্ৰতিনিধিত্ব কৰা সেই অঞ্চলটোৰ যিটো ভাষা সেই ভাষাটোলৈ অনুবাদ কৰা দেখা যায় আৰু শ্ৰীমদ ভাগৱত সূৰ্য পুৰাণখনো অনুবাদ কৰা দেখা যায় কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ ভাগৱতখন অসমীয়ালৈ অনুবাদ কৰিছে অন্য 12 জন বৈষ্ণৱক লগত লৈ কিন্তু গোটেই ভাৰততে আটাইতকৈ বেছি জনপ্ৰিয় শ্ৰীমদ ভগৱত গীতাখন কিয় অসমীয়ালৈ অনুবাদ কৰি থৈ নগ'ল এই কথাটো বহু লোকে প্ৰশ্ন কৰে বা বহু লোকে বিভিন্ন আলোচনাত জানিবলৈ বিচাৰে গতিকে এই কথাটোকে আপোনালোকৰ আগলৈ আজি লৈ আহিবলৈ বিচাৰিছোঁ আপোনালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ আৰু মই বিভিন্ন শাস্ত্ৰজ্ঞ বিভিন্ন পণ্ডিতে বিভিন্ন আলোচনাত আগবঢ়োৱা বক্তব্য বা বিভিন্ন গ্ৰন্থত কিছুমান আৰ্টিকল পাওঁ সেই আৰ্টিকলবিলাককে সাৰথি হিচাপে লৈ কেইটামান কথা আপোনালোকৰ আগত জনাব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিয় শ্ৰীমদ ভগৱত গীতাখন অনুবাদ কৰি থৈ নগ'ল বিনয়ৰে সৈতে জনাবলৈ বিচাৰিছোঁ যে এই কথাখিনি মোৰ নিজস্ব নহয় বা নিজস্বভাৱে দাঙি ধৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো গ্ৰন্থত এই বিষয়ে কোনো কথা আগবঢ়াই থৈ যোৱা নাই গতিকে মোৰ নিজস্ব দক্ষতা বা যোগ্যতা নাই যে মই কিবা আপোনালোকৰ আগত জনাব বিচাৰিম মাত্ৰ যিসকল শাস্ত্ৰজ্ঞ বা যিসকল বিশিষ্ট পণ্ডিত বা যিসকল বিশ্লেষকে এই কথাবিলাক আগবঢ়াইছে সেই কথাখিনিকে এটা সামাৰাইজ কৰি আপোনালোকৰ দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু কথাখিনি গ্ৰহণযোগ্য হৈছে নে নাই হোৱা নিশ্চয় আপোনালোকৰ মন্তব্যত আগবঢ়াব আৰু আমি নিজেও এই বিষয়ে কিছু হয়তো নতুনকৈ জানিব পাৰিম শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম বা বৈষ্ণৱ ধৰ্মৰ যিটো পন্থা আমাক দি থৈ গ'ল সেই পন্থাটোৰ নাম মহাপুৰুষ মাধৱদেৱে অভিহিত কৰিছে একশৰণ হৰিনাম ধৰ্ম যিটো নৱবৈষ্ণৱ ধৰ্ম বুলি ক'ব খোজে কাৰণ বৈষ্ণৱ ধৰ্ম অতীজৰে পৰা অসমত প্ৰচলিত হৈ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কথাটো নিজে স্বীকাৰ কৰি থৈ গৈছে যে পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলী আদি বিৰচিলা পদে ৰাম কথা হস্তিৰ দেখিয়া লাদ সহা যেন ফাৰুমাৰ্গ মূৰ ভৈল তেহনয় অৱস্থা মাধৱ কন্দলীক এজন শ্ৰেষ্ঠ বৈষ্ণৱ কবি বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলম নিজে হাতত লোৱাৰ আগতেই স্বীকৃতি দি থৈ গৈছে আৰু তেখেতক অপ্ৰমাদী কবি বুলি অভিহিত কৰি থৈ গৈছে গতিকে ইয়াৰ পৰা বুজা যায় যে বৈষ্ণৱ ধৰ্ম অসমত আগৰে পৰা চলি আছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক ইয়াক ৰিফৰ্ম কৰিলে সংস্কাৰ সাধন কৰিলে সেইকাৰণে এই ধৰ্মটো বহুতে নৱবৈষ্ণৱ ধৰ্ম বুলি ক'ব খোজে কিন্তু মহাপুৰুষ মাধৱদেৱে ইয়াক অভিহিত কৰিছে একশৰণ হৰিনাম ধৰ্ম শাস্ত্ৰত বা গুৰুচৰিতত পোৱা যায় যে শংকৰদেৱে এই একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰোঁতে তিনিখন শাস্ত্ৰৰ আশ্ৰয় লৈছিল প্ৰথমখন হ'ল শ্ৰীমদ ভগৱত গীতা তাৰপিছত সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱত আৰু পদ্ম পুৰাণ ইয়াত কোৱা হয় যে গীতাৰ পৰা একশৰণটো লৈছে শ্ৰীমদ ভাগৱতৰ পৰা সৎসংগ লৈছে বা সন্তৰ সংগৰ যোগেদিহে প্ৰভু ভগৱন্তৰ কৃপা লাভ কৰিব পাৰি এই কথাটো ভাগৱতৰ পৰা আনিছে আৰু গীতাৰ পৰা আনিছে একশৰণ তাৰপাছত পদ্ম পুৰাণৰ পৰা আনিছে সহস্ৰ নাম বৃত্তান্ত গতিকে ইয়াৰ পৰা এইটো স্পষ্ট হয় যে গুৰুজনাই প্ৰৱৰ্তন কৰা হৰিনাম ধৰ্মৰ প্ৰধান উৎসটোৱে হ'ল শ্ৰীমদ ভগৱত গীতা কাৰণ তাৰ পৰাই একশৰণ বস্তুটো অনা হৈছে তথাপিতো তেন্তে দেখা যায় যে বহু বৈষ্ণৱপন্থী লোকে বা গুৰুজনাই প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা বহু অনুষ্ঠানৰ বহু গুৰিয়াল লোকে ৰাজহুৱাকৈ গীতা পাঠ কৰাটো তেওঁলোকে নস্যাৎ কৰে কাৰণ গীতাখন হেনো গুৰুজনাই লিখা নাই গতিকে চাবলৈ গ'লে কথাটো এক প্ৰকাৰে হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গীতা শাস্ত্ৰখন অনুবাদ কৰি থৈ যোৱা নাই আমাক দেখা যায় যে সকলোতে প্ৰায় শ্ৰীমদ ভাগৱত সকলোতে সূৰ্য পুৰাণ শ্ৰীমদ ভাগৱতখন পাঠ কৰে আৰু পাঠ খুব কমেহে দেখা পোৱা যায় কাৰণ অৱশ্যে কিছু কিছু লোকৰ ঘৰত মৃতকৰ 10 দিনলৈকে গীতা পাঠ কৰা দেখা যায় মই নিজেও তেনে গীতা পাঠত উপস্থিত থাকোঁ আৰু
আজিকালি দেখা গৈছে যে কিছু কিছু অঞ্চলত গীতা পাঠৰ ব্যৱস্থা কৰা হৈছে তথাপিতো ভাগৱত পাঠৰ তুলনাত গীতা পাঠৰ সংখ্যাটো তেনেই নগণ্য বুলি ক'ব পাৰি মই এই কথাটো ক'বলৈ বিচাৰিছোঁ যে যুৱক যুৱতীসকলৰ কাৰণে ভাগৱতলৈ যোৱাৰ আগতে গীতাৰ বিষয়ে সম্যক জ্ঞান থকাটো অত্যন্ত দৰকাৰ কাৰণ গীতা এখন কেৱল শাস্ত্ৰ নহয় ই গীতা এখন দৰ্শন সমগ্ৰ বিশ্বৰ লোকে ইয়াক স্বীকৃতি দিছে বিশ্বৰ বহু ভাষালৈ এই গীতাখন অনুবাদ হৈছে গীতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মোৰ এই গীতা অমৃত ৰস নামৰ চেনেলটোৰ যোগেদি ইতিমধ্যে মই বহু ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু বহু যুৱক যুৱতীয়ে মোলৈ ফোন কৰে এই গীতা শাস্ত্ৰৰ বিষয়ে কিছু তথ্য জানিবলৈ ময়ো এজন মাত্ৰ শিক্ষাৰ্থী যে গীতাৰ জ্ঞান অসীম আৰু এইটো শাস্ত্ৰজ্ঞসকলে স্বীকৃতি দিছে যে অতীতৰ পৰা স্বীকৃতি দিছে যে গীতাৰ সমান আৰু একো জ্ঞান থাকিব নোৱাৰে গতিকে তথাপিতো আমি গুৰুজনাই লিখা নাই বুলি ভাবি যদি গীতাখন আমি আঁতৰাই ৰাখোঁ তেন্তে এইটো কিমান দূৰ সমীচীন হ'ব সেইটো আপোনালোকে বিচাৰ কৰিব এতিয়া মই গুৰুজনাইনো কিয় অনুবাদ কৰা নাছিল সেই কথাটোলৈ আহিবলৈ বিচাৰিছোঁ গুৰুজনাই যদিও পোনপটীয়াকৈ গীতা শাস্ত্ৰভাগী অসমীয়ালৈ অনুবাদ কৰা নাই তথাপিতো এই একশৰণ হৰিনাম ধৰ্ম আৰু ইয়াৰ দৰ্শন আৰু এই আলোচনাবিলাকত গীতাৰ কিমান প্ৰভাৱ আছে এই কথাটো গুৰু চৰিত্ৰত বিস্তৰভাৱে পোৱা যায় ইয়াৰ মাত্ৰ কেইটামান উদাহৰণ আপোনালোকৰ আগত জনাবলৈ বিচাৰিছোঁ যেতিয়া জগদীশ মিশ্ৰই ভাগৱতলৈ গুৰুজনাৰ ওচৰলৈ যেতিয়া আহিছিল তেতিয়া গুৰুজনাই এই ভাগৱতৰ লগতে গীতা শাস্ত্ৰৰো আলোচনা কৰিছিল আৰু সেইবিলাক নাটকৰ ৰূপত কাষৰ পাজৰ লোকসকলক আৰু ভকতসকলক দেখুৱাইছিল বুলি গুৰু চৰিত্ৰত স্পষ্টকৈ উল্লেখ আছে আৰু এটা কাহিনী এনেকুৱা আছে এবাৰ কেইজনমান ব্ৰাহ্মণ লোক গুৰুজনাৰ ওচৰলৈ গীতা শাস্ত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ আহিছিল আহোঁতে ৰাস্তাতে চান্দৰীয়াইক লগ পালে চান্দৰীয়াই আচলতে গুৰুজনাৰ ঘৰত এগৰাকী বন কৰা তিৰোতা আছিল বুলি ইয়াত গুৰু চৰিত্ৰত উল্লেখ আছে তথাপিতো গুৰুজনাই তেখেতক মাতৃসম জ্ঞান কৰিছিল বুলি উল্লেখ আছে আৰু এই আলোচনাবিলাকত চান্দৰীয়াইও সমানে ভকতৰ সৈতে বহি এইবিলাকত আলোচনাত বহিছিল গতিকে যেতিয়া ব্ৰাহ্মণ লোককেইজনে গুৰুজনাৰ ওচৰলৈ গীতা শাস্ত্ৰ আলোচনা কৰিবলৈ আহিছে বুলি চান্দৰীয়াই গম পালে চান্দৰীয়াই তেওঁলোকক আদৰি আনিলে আৰু চান্দৰীয়াই ক'লে যে কৃপাতহে প্ৰভু ভগৱন্তৰ কৃপাতহে তত্ত্বজ্ঞান লাভ কৰিব পাৰি আৰু কৃষ্ণৰ কৃপাতহে সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে এইটোৱে হ'ল গীতা শাস্ত্ৰৰ মূল বস্তু তেতিয়া সেই ব্ৰাহ্মণ লোককেইজনে আচৰিত হ'ল যে গুৰুজনাৰ ঘৰত থকা এগৰাকী আয়েই গোটেই গীতা শাস্ত্ৰৰ আচল সাৰমৰ্মটো কৈ দিছে গতিকে গুৰুজনাৰ ইয়াত কিমান সুন্দৰভাৱে গীতা ভাগৱতৰ আলোচনা হয় গতিকে এই কথাটো তেওঁলোকে তেতিয়াই উপলব্ধি কৰিলে গুৰুজনাই এই গীতা শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি নামঘোষা ভাগি লিখিবলৈ মাধৱদেৱক আদেশ দি থৈ গ'ল গতিকে গীতা শাস্ত্ৰৰ পোনপটীয়া অনুবাদ নহয় নামঘোষাখন হ'ল গীতা শাস্ত্ৰৰ এক ভাৱানুবাদ য'ত মাধৱদেৱে গীতা শাস্ত্ৰৰ গোটেই সাৰমৰ্ম নামঘোষাত উল্লেখ কৰিছে এভাগী কোটতে এই কথাটো স্পষ্ট হয় নামঘোষাৰ 620 নম্বৰ কোটত মহাপুৰুষ মাধৱদেৱে লিখিছে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত জানা গোচয় সংসাৰ বন্ধ এহি মানে গীতাৰ নিৰ্ণয় অৰ্থাৎ গোটেই গীতা শাস্ত্ৰৰ সাৰাংশটো যেন এই শ্লোকভাগীতে মাধৱদেৱে লিখি থৈ গৈছে তেনেকুৱা লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 18,000 থকা শ্ৰীমদ ভাগৱত সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰে লগত অৱশ্যে অন্য 12জন ভক্তও আছিল কিন্তু মূলতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতৰ পৰা ভাগৱতভাগী অনুবাদ কৰে প্ৰথম দ্বিতীয় তৃতীয় স্কন্ধৰ অনাতিপাতন ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান অষ্টম স্কন্ধৰ সাগৰ মন্থন বলি চলন দশমৰ আদিভাগ আৰু শেষ ভাগৰ কুৰুক্ষেত্ৰ যাত্ৰা একাদশ আৰু দ্বাদশ স্কন্ধ অসমীয়ালৈ অনুবাদ কৰি অসমৰ জনগণৰ বুকুত ভক্তিৰ বীজ ৰোপিত কৰে তাৰ তদুপৰি ৰাম বিজয় ৰুক্মিণী হৰণ পাৰিজাত হৰণ এই কেলি গোপাল কালীয় দমন এইখিনি অংকীয়ানাট গুৰুজনাই ৰচনা কৰে বৰগীত ৰচনা কৰে ভক্তি ৰত্নাকৰ বিভিন্ন গ্ৰন্থ ৰচনা কৰে সেই সকলোবোৰৰ কথা আপোনালোকে নিশ্চয় জ্ঞাত তাক দোহাৰিবৰ প্ৰয়োজন নাই তেনেস্থলত য'ত 18,000 শ্লোক থকা শ্ৰীমদ ভাগৱত সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰে গুৰুজনাই তেন্তে মাত্ৰ 700 শ্লোক থকা শ্ৰীমদ ভগৱত গীতাখন গুৰুজনাই কিয় অনুবাদ কৰি থৈ নগ'ল এই প্ৰশ্নটো বৈষ্ণৱসকলৰ মনত প্ৰায় আহে গুৰুজনাই নিজে অনুবাদ নকৰিলেও গুৰুজনাৰ শিষ্যসকল
ধৰক অনন্ত কণ্ডলী, নাৰায়ণ দাস ঠাকুৰ আটাকে ধৰি বিভিন্ন শিষ্য আছিল, তেখেতসকলক কোনোবা এজনক দায়িত্ব অৰ্পণ কৰা হ'লেও নিশ্চয় বিশেষ কষ্ট নহ'লহেঁতেন যেন লাগে। অৱশ্যে যিবিলাক কথা মই কৈ আছোঁ এইবিলাক সাম্ভাৱ্য কথাহে, মানে এনেকুৱা কোনো স্পষ্ট কথা মই নালাগে, কোনেও দিব নোৱাৰে যে কিয় গুৰুজনে অনুবাদ কৰি থৈ নগ'ল। এইটো এটা সাম্ভাৱ্য কথা, মই আগতে কৈছোঁ। এইটো কোনো যে 100% এইটো কাৰণে যে হয় কৰি থৈ গ'ল বা নগ'ল এইটো কোনো ডাঠি ক'ব নোৱাৰে। মাত্ৰ বিশ্লেষকসকল পণ্ডিতসকলৰ বিভিন্ন লেখা আৰু বিভিন্ন বক্তব্যসমূহৰ ওপৰত ভিত্তি কৰিহে এটা আনুমানিক সাম্ভাৱ্য কথা আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আপোনালোকে ভাল পাওক বা বেয়া পাওক নিশ্চয় মন্তব্যত আগবঢ়াব, নতহিৰে আপোনালোকৰ এই মন্তব্যবোৰ মানি ল'ম। এতিয়া কথাটো হ'ল আগতত কি হয়, বিভিন্ন কাহিনীৰ যোগেদি ৰজা মহাৰাজা হওক বা বিভিন্ন ধৰণৰ কাহিনীৰ যোগেদি ভক্তিৰ বীজটো জনসাধাৰণৰ মাজত বা ভক্তসকলৰ বা ভকতসকলৰ হৃদয়ত অংকুৰিত কৰিবলৈ চেষ্টা কৰা হয় বা অংকুৰিত কৰোৱা হয়। গতিকে গুৰুজনাই ভাগৱতৰ প্ৰতিটো চেপ্টাৰৰ শেষত নৰে বোলা ৰাম ৰাম হেন জানি ডাকি বোলা ৰাম ৰাম হেন জানি লোৱা হৰি নাম এনেধৰণে শেষত পোৱা যায়। তাৰমানে ঠাইত যেতিয়া ভাগৱত পাঠ কৰা হয় হওক, দুটা পেজ হওক বা এটা পেজ হওক, গতিকে যেতিয়া সামৰণি মৰা হয় তেতিয়া এনেধৰণে ডাকি বোলা ৰাম ৰাম এনেকুৱা ধৰণে তেনেদৰে সামৰণি মৰা হয়। বা গুৰুজন মানে তাৰমানে যি বিষয়েৰে আলোচনা হওক বা যি বিষয়ে ভাগৱত পাঠ হওক, শেষত গুৰুজনাই এটাই উপদেশ দিছে যে সমস্ত কথা তোমাক এইটো কাৰণে কোৱা হ'ল যে তুমি শেষত কেৱল প্ৰভু ভগৱন্তৰ শৰণাপন্ন হোৱা, তেহে এই সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিবা। তাৰমানে সকলোতে ভক্তিৰ কথাটো ইয়াত ক্লিয়াৰলি দেখুওৱা হৈছে। কাহিনীবিলাক আচলতে আনিছে কেৱল ভক্তিৰ কথাটো আনিবৰ কাৰণে, যে ভক্তিতকৈ শ্ৰেষ্ঠ একো নাই। গতিকে আমি যিহেতু কোনোবা এঠাইত যেতিয়া ভক্তসকল লগ হয়, যেতিয়া ভকতসকল সন্তৰ সংগ যেতিয়া লগ হয়, তেতিয়া একেৰাহে 7 দিন 8 দিন 9 দিন 10 দিনটো ভাগৱত পাঠ কৰি নাথাকে, কিছু সময় কৰিব। গতিকে যিমান সময় নকৰক লাগে শেষত মেছেজ এটাই যাব, সকলোবিলাক কৰ্ম তুমি পৰিত্যাগ কৰি কেৱল প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰা। গতিকে এই মেছেজটো দিয়া হয় আৰু এইখিনি কথা জনসাধাৰণক হয়তো বুজাবলৈ সহজ। কিন্তু গীতাখন কিছু এই ক্ষেত্ৰত সম্ভৱ জটিল হ'ব যেন বোধ হয়। কাৰণ মোৰ সীমিত জ্ঞানেৰে যিখিনি অধ্যয়ন কৰি এতিয়ালৈকে পাইছোঁ বা অধ্যয়ন কৰি আছোঁ, তাত এটা কথা পাইছোঁ যে গীতাত কেইবাটাও যুগৰ কথা আছে। মেইনলি 3টা আছে, কৰ্মযুগ, জ্ঞানযুগ আৰু ভক্তিযুগ। আৰু 18টা অধ্যায় আছে আপোনালোকে জানে। অৰ্জুন বিষাদ যুগ, সাংখ্য যুগ, কৰ্মযুগ, কৰ্ম সন্ন্যাস যুগ, জ্ঞান কৰ্ম সন্ন্যাস যুগ, ধ্যান যুগ, এনেকৈ গৈ 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 শেষত মুখ্য সন্ন্যাস যুগ। গতিকে এতিয়া এই 3টা যে যুগ আছে, কৰ্মযুগ, জ্ঞান যুগ আৰু ভক্তি যুগ, ইয়াত আৰু এটা কথা কৈ লৈছোঁ, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ বস্তুটোও বেলেগ, কৰ্মকাণ্ড, জ্ঞানকাণ্ড, ভক্তিকাণ্ড কথাটোও বেলেগ। কৰ্মৰ এইখিনি কথা মই অন্য কেইটামান ভিডিঅ'ত ইতিমধ্যে এইখিনি কথা আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে এইখিনি কথা যদি এতিয়া ক'বলৈ যাওঁ এই ভিডিঅ'টো দীঘলীয়া হৈ যাব। এই যে 3টা যুগৰ কথা উল্লেখ কৰিলোঁ, এই 3টা যুগৰ আচলতে 18টাৰ ভিতৰত 6টাকৈ চেপ্টাৰ আছে। এইটো অৱশ্যে এটা কিছু বিতৰ্ক আছে, বহুতে 6টা চেপ্টাৰ বুলি ক্লিয়াৰকৈ কথাটো নকয়, কিন্তু বহুতে 6টাকৈ ভাগ কৰি দিছে। কোনো বস্তুকে হেয় প্ৰতিপন্ন কৰা নাই বা কোনোৱে কম বুলি কেতিয়াও কৈ দিয়া নাই। যেতিয়া কৰ্মযুগৰ কথা উল্লেখ আছে ইয়াত এনেকুৱাকৈ কোৱা হৈছে যে কৰ্মযুগেই শ্ৰেষ্ঠ। যেতিয়া জ্ঞান যুগৰ কথা কোৱা হৈছে তেতিয়া কোৱা হৈছে যে জ্ঞান যুগেই শ্ৰেষ্ঠ। আৰু শেষত যেতিয়া ভক্তি যুগৰ কথা আহিছে তেতিয়াহে কোৱা হৈছে যে সকলোবিলাকতকৈ ভক্তি যুগহে শ্ৰেষ্ঠ। গতিকে এতিয়া কোনোবা এঘৰত বা কোনোবা এখন মঞ্চত বা কোনোবা এখন প্লেটফৰ্মত যেতিয়া কোনোবা কৰ্মযুগৰ বিষয়ে এটা চেপ্টাৰ পঢ়া হয়, যিহেতু 700 শ্লোকো একেলগে আৰম্ভণিৰ পৰা শেষলৈকে পঢ়াটো একেলগে হয়তো সম্ভৱ নহ'ব। যেতিয়া কৰ্মযুগৰ বিষয়ে পঢ়া হয় তেতিয়া শেষত কোৱা হয় যে কৰ্মযুগেই শ্ৰেষ্ঠ, তুমি সকলো বাদ দি কেৱল কৰ্ম কৰা। তেতিয়া শেষ হৈ যাব, শেষ হোৱাৰ ফলত কি হ'ব, মানুহখিনি এনেকুৱা ভাবিব যে আমি সকলো বাদ দি কৰ্মহে কৰিব লাগে। যেতিয়া কোনোবা এঘৰত জ্ঞান যুগৰ এটা চেপ্টাৰ পঢ়িব তেতিয়া সকলো বাদ দি তুমি জ্ঞান মাৰ্গটো ল'বলৈ চেষ্টা কৰা। তেতিয়া মানুহে এইটো হয়তো ভুল ভাবিব পাৰে যে আমি জ্ঞান মাৰ্গটোহে শ্ৰেষ্ঠ। কোনোবা ভাবিব যে সকলো বাদ দি মই ধ্যানহে কৰিব লাগে।
একেবাৰে শেষত যেতিয়া আমি যাম মন মনা ভৱ মদ ভক্ত মদ জাতি মাম নমস্কৰো মামুবস্যাসি সত্যম তে প্ৰতিজানেই প্ৰিয়সীমে মোটে মাত্ৰ সদা দিয়া মন মোৰে ভক্ত হোৱা সৰ্বক্ষণ মোটেই কৰা পূজা মোটেই কৰা নমস্কাৰ কহিলো তোমাত সত্যমানি দিয়া মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ একেবাৰে শেষত কৈছে সর্বধর্মান পরিত্যাজ্য মাম একম শরণম ব্রজ অহম তম সর্বপাপেভ্যু মুখ্য ইচ্ছামি মা সুচ নামঘোষাত মাধৱ গুৰুজনাই লিখিছে সৰ্বধৰ্ম এৰিওক হৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ বোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰো গুণিস্তাৰ গতিকে ইয়াৰ পৰা দেখা যায় যে গীতাৰ গোটেই মূল মন্ত্ৰটো যে সকলোতকৈ ভক্তিযোগহে শ্ৰেষ্ঠ সেই বস্তুটো একেবাৰে শেষত অৰ্থাৎ মুখ্য সন্ন্যাস যুগতহে বস্তুটো ভালদৰে পৰিষ্কাৰ কৰি দিয়া আছে য'ৰখিনিত যদিও কৰ্মযোগ আৰু জ্ঞানযোগ ভক্তিযোগৰে অংশ মাৰ্গটো আমাক নালাগে কিন্তু কৰ্মযোগ বস্তুটো যেতিয়া আহিব কৰ্মযোগ জ্ঞানযোগ যেতিয়া যোগ বস্তুটো আহিব যোগ মানে সেইটো ভক্তিৰে বস্তু তথাপিতো মানুহে হয়তো ভুল বুজিব পাৰে সেইকাৰণে গুৰুজনাই গীতা শাস্ত্ৰখন অসমীয়ালৈ গীতা শাস্ত্ৰখন পোনপটীয়াকৈ হয়তো অনুবাদ কৰা নাছিল কিন্তু আপোনালোকক পুনৰবাৰ কৈছোঁ যে এইখিনি সাম্ভাব্য কথা আৰু কিছু কথা হয়তো থাকিব পাৰে কিন্তু আপোনালোকে যদি ক'ৰবাত পাইছে কথাখিনি নিশ্চয় মন্তব্যত জনাব কিন্তু তথাপিতো মই সকলোকে অনুৰোধ জনাইছোঁ বিশেষকৈ যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ গীতা শাস্ত্ৰখন পঢ়িব লাগে আৰু গীতা হ'ল মানুহৰ জীৱনৰ এক দৰ্শন এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সমস্ত জনৰ ওচৰত পুনৰ সেৱা জনাইছোঁ কৃষ্ণ জয় গুৰু শংকৰ